ইন্ট্ৰোডাকশ্যনটো দি দিয়া Guys, Bhaskar Das is back finally. And আমাৰ কাৰণে লৈ আহিছোঁ cocktail mix. আহি পাই গ'লো sir. Finally pay কৰি আছে আমাৰ কাৰণে. খোজকাঢ়ি এনেকুৱা লাগি আছে যে আমি আগতে খোজকাঢ়িছিলোঁ যে বিয়া তেতিয়া আমি হোষ্টেলৰ বাহিৰত আছিলোঁ আহিছিলোঁ ইয়াতে চাহ খাব দেখাই আছোঁ দোকানখন মই হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া বেছি কথা নকওঁ ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিব আৰু এতিয়া ক্লাছ আছে চ' দৌৰাদৌৰিকৈ ক্লাছত যাওঁ চ' লেটছ গ' গাইজ চ' গাইজ এয়া আমি ওলাই আহিছোঁ ক্লাছলৈ আৰু আজি দেখোন বৰষুণ দিছে ডিব্ৰুগড় মানে কি আৰু কেতিয়াবা বৰষুণ কেতিয়াবা ৰ'দ আকৌ ৰ'দো ওলাব পাৰি এতিয়া মুড চুইংছ হৈ থাকে আৰু এতিয়া ক্লাছত যাওঁ আৰু ৰাতিপুৱা আমাৰ ৰন চলে ৰন কোনো কাকো চাব টাইম নাই পৰি চৰি নকৰিলোঁ চ' লেটছ ষ্টাৰ্ট দ্য ফ্ৰেছ গাইজ আৰু এতিয়া মই আপোনালোকক লগ পাম চিধা ক্লিনিকছত কাৰণ এতিয়া মোৰ হাতত টাইম নাই Bhaskar Das with new bag. So Bhaskar bag to loss होने पर साव केनेকুৱা লাগিছে बच्चार bag. Bhaskar और choice साव. My goodness. Guys, Bhaskar Das is back finally. Oi hi কৰি দে hi কৰি. ইমান শান্তিত আছিলোঁ আজি আকৌ আহি গ'ল অশান্তি কৰিব जिंदगी का काटा आ गया काटा प्रार्थना भास्कर आहार खुशी তুমি কিবা মানে খুশি নে দুখ বিলাহী বেগ দেখালো এইটো ভাস্কৰ নতুন বেগ বিলাহী বেগ এই ইমান কৈ ফাইনেলি বেগ কিনালো তাক কি মাশৰুম কিবা ঐ ভাস্কৰক চাইতো কেনেকুৱা লাগিছে ফিলিংটো ক ইমান দিনৰ মূৰত ভাস্কৰ নাছিল শান্তিত আছিলে ন অনেষ্টলি ক যি আৰু এটা কমপ্লিট কৰি দিলে ভাস্কৰ নাথাকোঁতে এতিয়া ভাস্কৰে টানাটানি কৰিব তো মই এনেও লওঁতে থাকি যাম অৱস্থা চাওকচোন গাইজ দুটা পেচেণ্ট কৰি মোৰ কান্দোৰা পেচেণ্ট এটা পাইছোঁ এণ্ড ফাইনেলি ইটছ আ ডে অফ এণ্ড আমাৰ কাৰণে লৈ আহিছে ড্ৰাই ফ্ৰুটছ ককটেইল মিক্স উই আৰ এনজয়িং ককটেইল মিক্স চ' গাইজ এতিয়া আমি যাম অলপ ফুৰিব ইয়াৰ পিছত যাবি যাম এণ্ড ব্লগিং কৰিম প্ৰাৰ্থনা আজি মোক পাৰ্টি দিব আৰু এয়া আমাৰ ক্লিনিকছত এয়া আমাৰ উদীপ্ত দা মৰমৰ উদীপ্ত দা চাওঁ উদীপ্ত দা ইন্ট্ৰোডাকশ্যনটো দি দিয়া উদীপ্ত দা ক্লিনিকছত অলপ উদীপ্ত দাৰ মানসিক সন্তুলনটো হিলি যায় ক্লিনিকছ আহিলে উদীপ্ত দাক আমি লগ পাইছিলোঁ আপোনালোকে লগ পাইছিলে লাষ্ট এইটো চেলেঞ্জত টাং টুইষ্টাৰ আৰু আজি ছেকেণ্ড টাইম উদীপ্ত দা আমাৰ মাজত গাইজ এয়া আমি ধুনীয়াকৈ ৰেডি হৈ ওলাই আহিলোঁ অকণমান ফুৰিব যাব নহয় একচুৱেলি অলপ কাম আছে কামত যাম তো বলক আপোনালোক নে কি কোৱা এনেই অলপ আৰু আমি ৰখি আছোঁ এতিয়া আমাৰ ভাস্কৰ দাসক মটু এইটো মটু আহি আছে লৈ আহিছে মৰমত কিবা কিবি আৰু এতিয়া আমাক লৈ যাব কিবা খুৱাব আৰে গৰমত আমি ওলাই আহিছোঁ উৎপাতত ক'ত যাবি ক'ত লৈ যাবি আমাক এই খালি মটনৰ দুনিয়াতে থাকে গাইজ ইগন'ৰ হিম So let's go guys. ठीक है राइट वाला আৰু এটা ৰাস্তাতে খোপা না ইয়াতে আৰম্ভ হৈ গৈছে দেখিছে ৰাস্তাতে তোমালোকে বজাৰ যোৱা মোকো দে অলপ পুৰাই ল লামডিঙৰ মিঠাই
গাজৰ আপেলটো দেখা আপেল মই খাইছোঁ মোৰ ভাল লাগে আপেল গাজৰ सबको यहाँ पे टेस्ट सब। कितना था আপেল খাই অলৰেডি আমি আহি পাই গ'লোঁ ৰচোন যি कुछ नहीं बोला নকবিচোন চ' আমি ধুনীয়াকৈ আহি পাই গ'লোঁ মানে আমি অলপ আহিছিলোঁ বজাৰ ঠিক আছে বহুত দিন মানে তেনেকৈ ক'তো অহাও নাই ন সেইকাৰণে অলপ ফুৰাবলৈ আহিলে প্ৰিয়াই মোক এতিয়া কিবা খুৱাইও দিব খুৱাই দিম বিলটো খুৱাই দিবি খুৱাই দিম बिल टू সেয়াই আৰু পামেই আৰু এতিয়া আৰু আমাৰ ইয়াতে মানে ডিব্ৰুগড় চবতকৈ ডাঙৰ প্ৰব্লেমটো ওলাই আহিলে গাড়ীৰ ভাড়া গুৱাহাটীত তই 30 টকা 10 বাৰ গোটেই গুৱাহাটীখন ঘূৰা যাব চাগে ইয়াতে যিমানটো বেছি হৈ গ'ল AMC-টো কি ফেক্ট কৈছোঁ সঁচা কথা যদি কোনোবা যদি ঘূৰিব আহে কি পাব্লিক ইয়াতো পাব্লিক হ'ব লাগে ন সেইটো হয়নে নহয় হয়নে নহয় এই ইয়াৰ কথা একদম বিলিভ নকৰিব একদম মানে কেতিয়াও অনেষ্ট ৰিভিউ দিব নোৱাৰি ইয়াৰ চব ভাল লাগে গুৱাহাটীৰ লগত ডিব্ৰুগড়ক মই এইকাৰণে কম্পেয়াৰ কৰিছোঁ কাৰণ ডিব্ৰুগড় ইয়াত ডিব্ৰুগড় সৰু সুৰা চিটি ন তো ইয়াতে অলপ এফৰ্ডেবল হ'ব লাগে বস্তুটো নাই নহয় গাইছ সঁচা কথা কৈ আছোঁ বলক এতিয়া মাটন খাম নেকি এদিন চাৰ খাবি এতিয়া আমি যাম ছাৰ এতিয়া আহি পাই গ'লোঁ ছাৰ এয়াই কৈ আছিলোঁ আমি ছাৰ আৰু আমি এতিয়া আহিছোঁ মানে এখন ডিব্ৰুগড় ৰেষ্টুৰেণ্ট নেমটো প্ৰিয়াই ক'ব কি হয় ঐ কচোন ক কি হয় নেমটো অঁ ছাৰ মানে কি জানে গাইজ চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট ডোণ্ট গেট ভাস্কৰক ৰাতিপুৱাৰ পৰা ছাৰ কৰি চ' আহি পাই গ'লোঁ ছাৰ আৰু এতিয়া অৰ্ডাৰ কৰি আছোঁ কিবা D4 দোচা খাব আৰু ফিল্টাৰ কফি খুৱাব মোক ভাস্কৰে আজি কাৰণ এই ক্লিনিকছত মোৰ জুচ খাই দিছে চ' বলক কিবা অৰ্ডাৰ কৰোঁ চ' লটছ অফ কনফিউজন বাট D4 মই খাম আজি দোচা চ' লেটছ অৰ্ডাৰ মছালা দোচা अभी मजा आएगा ना भिड़ो बटर डोसा বাটাৰ চাটাৰ নহয় প্লেইন মছালা দোচা এটা লওঁ डालना ना वो না ইডলি মই নাখাওঁ দে পইচা ভৰি কেনে বাহিৰত इडली वन बड़ा চ' গাইছে আমি ইয়াতে অপেক্ষাত আছোঁ আমাৰ অৰ্ডাৰৰ বহুত দেৰি হ'ল অহা নাই আৰু আমাৰ হোষ্টেলৰ ইন টাইম এতিয়া বাজিলে আপোনাৰ 5টা আৰু এতিয়ালৈ আমাৰ চ' নাজানো আমি আজিও দৌৰা দৌৰি কৰিব লাগিব হোষ্টেলত অঁ চুটো কেফে ন চ' গাইজ মই আপোনালোকক এটা ষ্টৰি কৈ আছোঁ কনে এটা মই ইণ্টাৰেষ্টিং ষ্টৰি কৈ আছোঁ এবাৰ মানে আমি মোৰ চেনেলত আপলোড আছে ভিডিঅ'টো হা ষ্টৰি টাইম গাইজ তো মানে আমি মানে এবাৰ ধুনীয়াকৈ ওলাই গ'লোঁ আৰু 5টামান বজাত আছিলে হোষ্টেলৰ 6:30 প্লিজ ভাস্কৰ প্লিজ মই কিন্তু একদম আপলোড কৰি দিম এনেকৈ তো লাইটটো অহা নাই চ' আমি গৈছিলোঁ 5:30 মানত ঠিক আছে আৰু তাৰপিছত তাতে ইমানে বেছি দেৰি হৈ গ'ল কাৰণ সেইখন ৰেষ্টুৰেণ্টৰ সেইদিনাখন আছিল ইনগ্ৰেশ্যন আৰু কেক কাটিং কিবা কিবি কৰোঁতে ইমানে দেৰি হৈ গ'ল আমি লিটাৰেলি 7টা বজাত হোষ্টেল আহি পাইছোঁ আৰু 7টা বজাত আমি হোষ্টেল আহি পাইছোঁ ৱাৰ্ডেনক কৈছোঁ যে কিবা ৰিপৰ্ট আনিব গৈছোঁ চ' এইবিলাক কলাকাৰী আমাৰ হৈ থৈ দিছে वाह क्या सीन है वाह क्या सीन है হৈ থৈ গৈছে পাছটোত চ' আমি এতিয়া এনেকৈও কৰিব নোৱাৰোঁ চাগে আজি আমাৰ ৰিপিট হ'ব এইটো লেটছ চি इंजीनियर का वो চ' এয়া আহি গ'ল আমাৰ বাট মই অকল দোচা খাম D4 দোচা हाँ वो बहुत চ' মানে আমি এটা কম্বো অৰ্ডাৰ কৰিছিলোঁ আৰু কম্বোটোত আহিছে अबे यार চব लोगो शांति এজ ইউজুৱেল খোকুৱা ভাস্কৰ এটা ফটো মাৰিব নিদিয়ে শান্তিমতে এস্থেটিক বোলা বস্তুটো নাই ইয়াৰ জীৱনত এতিয়া আমি টেষ্ট কৰোঁ ঠিক আছে আপোনালোকক মই টেষ্ট কৰি দেখাইছোঁ और साउथ इंडियन बहुत मस्त लग रहा है सांभर अरे इंस्पिरेटेड हो ফাৰ্ষ্ট আই উইল ট্ৰাই
ডি বোলে আকৌ ডিটো খা মই এইটো লং ভিডিঅ' হয় ন ইয়াতে খাব পাৰোঁ ফাৰ্ষ্ট মই উপমা ট্ৰাই কৰিম বাহ নাইস শোনাও मैं सब तो कभी नहीं खाया ऐसा तो रास्ते में है অঁ মোৰ হাতত পৰি গ'ল টিচু আছিল ন कि चीनी के साथ इडली सब्जी गाइस वी आर डन खाली कर दिया प्लेट पूरा साथ में ये फिल्टर तो कॉफी क्वास खा दूंगा जो कि बिल्कुल भी मतलब फिल्टर कॉफ़ी नहीं लग रहा है इट्स जस्ट अ नॉर्मल कॉफ़ी ये फालतू में जा ফাইনেলি পে' কৰি আছে আমাৰ কাৰণে किन्स তো ধুনীয়াকৈ আমি ওলালোঁ গাইজ আৰু ভাস্কৰ দাসে আমাক খুৱাইছে ফিল্টাৰ কফি থেংক ইউ ভাস্কৰ দাসে ঘৰৰ পৰা আহি আমাক বিরিয়ানি চ' গাইজ আজি খোজকাঢ়ি কাঢ়ি এনেকুৱা লাগি আছে যে আমি আগতে খোজকাঢ়িছিলোঁ যে বিয়া তেতিয়া আমি হোষ্টেলৰ বাহিৰত আছিলোঁ আৰু লাষ্ট ইয়েৰ ফ্ৰেণ্ডশ্বিপ ডে'ত ন লাষ্ট ইয়েৰ আমি কেইটামানত ওলাইছিলোঁ ভাস্কৰ কেফচি গৈছিলোঁ একদম বল্লাত ক'ত কে এফ চি গৈছিলোঁ তাত কে এফ চি আমি পিছত গৈছোঁ আমি আহিছিলোঁ ইয়াতে চাহ খাব দেখাই আছোঁ দোকানখন মই এই টি ব্ৰেক চ' এয়া চাওক আজি পেলাক আমি খোজকাঢ়াম পূৰা 10,000টা ষ্টেপছ ব'ল পেলা কলেজলৈ খোজকাঢ়োঁ পাৰিবিনে হা দাস মিষ্টাৰ দাস इसका काम कम गया है हम और पेशेंट नहीं करेगा दूसरा গাইজ ভাবিছিলোঁ আৰু খোজকাঢ়ি যাম बहुत किलो কিন্তু ননচেন্স ফেল' ये दे So guys, finally we are back আৰু এতিয়া মই অকণমান ফ্ৰেছ হওঁ ইমান বেছি গৰম লাগিছে আৰু ডি লেটাৰ চেলেঞ্জটো বহুত জলদি আপলোড হৈ যাব চ' চাবলৈ নাপাহৰিব এণ্ড কেনেকুৱা লাগিল ভিডিঅ'টো চাই ক'ব আজিৰ এই ৰেণ্ডম अजीबो गरीब व्लॉग तो अपना लोगों केनेকুৱা লাগিল চাই ক'ব एंड फॉर मोर सच वीडियो डू सब्सक्राइब टू माय चैनल ओके बाय